vision. Hi guys, মই কুলদীপ পাটোৱাৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো ভিডিঅ'টোৰ নামত আপোনালোকে দেখা পাইছে যে সিক্ৰেট টিপছ ফৰ হোৱাটছআপ। হয়, মই আজি আপোনালোকক ইয়াতে হোৱাটছআপৰ কেইটামান সিক্ৰেট টিপছৰ কথাই ক'বলৈ গৈ আছোঁ। তো হোৱাটছআপ মেছেঞ্জাৰটোত হোৱাটছআপে বহুতো সিক্ৰেট টিপছ আমাৰ বাবে ইয়াত দি থৈ গৈছে, কিন্তু আমি সেইবিলাক টিপছৰ কথা আমি নাজানো আৰু কেতিয়াবা জানিবলৈ চেষ্টাও কৰা নাই। তো আজি মই কি কৈছোঁ, কেইটামান টিপছ আপোনালোকৰ কাৰণে ন'টিছ কৰি আপোনালোকৰ কাৰণে কিছুমান সিক্ৰেট টিপছ মই লৈ আহিছোঁ। এইটো 5টা হ'ব চাগে, 5টাই হ'ব। তো বলক বেছি দেৰি নকৰি মই সেই সিক্ৰেট টিপছকেইটাৰ কথা আপোনালোকক ইয়াত কৈ দিব লৈছোঁ। তো ফাৰ্ষ্ট টিপছ আপোনালোকে সকলোৱেতো আপোনালোকে এতিয়া গ্ৰুপত থাকে, আপোনালোকে কেতিয়াবা গ্ৰুপ বনাই বেলেগক এড কৰে, আপোনালোকে কেতিয়াবা গ্ৰুপ বেলেগে আপোনালোকক এড কৰে। তো আপুনি যেতিয়া কেতিয়াবা এটা গ্ৰুপ বনাব, আপোনালোকৰ গ্ৰুপত কোন আছে, এই গ্ৰুপ ইনফত যেতিয়া যায় আপোনালোকে তাত দেখা পাব গ্ৰুপত কোন আছে। তো আপোনালোকে ইয়াত এক্সট্ৰাকৈ ইয়াত মেছেজো কৰিব পাৰে। তো সেইটোৰ কথা মই আজি কোৱা নাই। আপোনালোকে ইয়াত যিটো টাইপছত ক্লিক কৰি @ যিটো আছে @ যদি এনেকৈ ক্লিক কৰে গোটেইকেইজন আপোনালোকৰ গ্ৰুপ মেম্বাৰক মানে গোটেইখিনি ইয়াত আহি যায় গ্ৰুপ মেম্বাৰৰ নাম। তো সেই হিচাপে আপোনালোকে কি কৰিব পাৰে, এজন ধৰক গ্ৰুপ মেম্বাৰক এনেকৈ চিলেক্ট কৰি এইজন গ্ৰুপ মেম্বাৰক মেছেজ এটা দিব পাৰে। তো মই এটা হাই বুলি যেতিয়া মেছেজ দিলোঁ, এই যে মেছেজটো দিলোঁ মই গ্ৰুপত মেছেজটো যাব, কিন্তু স্পেচিয়েলি সেই মেম্বাৰজনক যাব যাৰ নাম মই ইয়াত লিখি পঠাই দিছোঁ। বুজিছেনে? তো ইয়াৰ পৰা কি হয়, আপোনালোকে বেলেগ ধৰ এটা গ্ৰুপত অকল যে আপুনি চিনাকি মানুহে থাকিব লাগিব সেইটোতো কথা নহয় ন, আপোনালোকৰ অচিনাকি মানুহে এটা গ্ৰুপত থাকিব পাৰে। তো সেই অচিনাকি মানুহজনক কি হ'ব, কেতিয়াবা আপোনালোকে মেছেজ দিব লগা হ'ব পাৰে, বাই চান্স মেছেজ দিব লগা হ'ব পাৰে। তো আপোনালোকে যেতিয়া গ্ৰুপ ইনফত গৈ তেওঁৰ নামটো বেলেগকৈ চিলেক্ট কৰি মেছেজ দিব, তেওঁ মেছেজটো আপোনালোকক নাচাবও পাৰে বা ৰিপ্লাই নকৰিব পাৰে, কাৰণ তেওঁক আপোনালোকে চিনি নাপায়। তেতিয়া গ্ৰুপত তেওঁৰ নাম লৈ এটা মেছেজ দিব, তেওঁক তাতে গুচি যাব, গ্ৰুপতো তেওঁ চাবই, তেতিয়া হয়তো আপোনাৰ মেছেজ ৰিপ্লাই দিবও পাৰে। তো আৰু এটা কি হয়, তেতিয়া আপোনাৰ তেওঁক বেলেগকৈ মেছেজ দি দিলে ন, তো গ্ৰুপত এতিয়া কিবা এটা মেছেজ দিয়াৰ লগে লগে অকল গোটেইকেইজন গ্ৰুপৰ মেম্বাৰকে সেই মেছেজটো দিয়া হয়। তেতিয়াহে এইটো যেতিয়া প্ৰচেছ কৰি আপোনালোকে মেছেজটো দিব, গ্ৰুপৰ আন মেম্বাৰবোৰে এইটো কথা গম পাব, এইকেইটা মেছেজ মোৰ কাৰণে নহয়, সেই ব্যক্তিজনৰ কাৰণে। তো গাইজ, এইটো আছে আপোনালোকৰ ছেকেণ্ড টিপছ। তো থাৰ্ড টিপছটো আপোনালোকক কৈ দিব লাগিছোঁ। ষ্টেটাছটো সকলোৱে দিয়ে, সেইটোত আৰু মই তাৰ বিষয়ে ক'ব নাযাওঁ। তো ষ্টেটাছটোৰ প্ৰাইভেচি আছে। যেতিয়া আপোনালোকে চাইডতে 3টা বটনত ক্লিক কৰি দিয়ে, ষ্টেটাছ প্ৰাইভেচি যেতিয়া ক্লিক কৰে, তো মাই কণ্টেক্টত যদি থাকিব এইটো চিলেক্ট কৰা, আপোনালোকৰ কণ্টেক্টত থকা সকলোৱে আপোনালোকৰ ষ্টেটাছ দেখাব যে অন মাই কণ্টেক্ট একচেপ্ট মানে কি হয়, ইয়াত যিকেইজন আপোনালোকে ব্যক্তিক চিলেক্ট কৰিব, এনেকৈ চিলেক্ট কৰা ব্যক্তিজনে আপোনালোকৰ ষ্টেটাছ দেখা নাপায়, বাকীকেইজনেহে আপোনালোকৰ ষ্টেটাছ দেখা পাব। এতিয়া কনফাৰ্ম বুলি মাৰি দিলে সেইকেইজন ব্যক্তিয়ে আপোনাৰ ষ্টেটাছ দেখা নাপায় আৰু। তো অনলি শ্বেয়াৰ উইথ মানে ইয়াত যিকেইজন ব্যক্তি আপোনালোকে এনেকৈ চিলেক্ট কৰিব সেইকেইজনেহে আপোনাৰ ষ্টেটাছ দেখাব, বেলেগে আপোনাৰ ষ্টেটাছ দেখা নাপায়। এনেকৈ ক্লিক কৰি দিব। মোৰ এইবিলাক প্ৰয়োজন নাই, মই মাই কণ্টেক্টত থৈ দিওঁ। আপোনালোকৰ ইচ্ছা কৰে আপোনালোকে যেনেকৈ ছেটিংছটো কৰে এনেকৈ কৰিব পাৰে। তো 3 নম্বৰ ছেটিং, আপোনালোকৰ যেতিয়া বন্ধু এজন যেতিয়া আপোনালোকৰ বন্ধুৰ লগত আপোনালোকে বহুতো ধৰণৰ ফটো ভিডিঅ' আদি শ্বেয়াৰ কৰে, তো সেই ফটো ভিডিঅ'বিলাক কিমান দিন আগত বা কোনখন ফটো দিছিল সেইবিলাক চাই ডিলিট কৰিবৰ কাৰণে আপোনালোকে এতিয়া সময়ৰো কম আছে বা সেনেকুৱা কৰিব আলচিও লাগে। তো মই এনেকুৱা এটা প্ৰচেছ আপোনালোকক কৈ দিব ওলাইছোঁ, যিবিলাক ফটো ভিডিঅ' যিবিলাক আপোনাৰ বন্ধুৱে দিছে, কিমান 1 বছৰ আগতেই দিয়ক বা 1 মাহ আগতে দিয়ক বা আজিয়ে দিয়ক, সেইবিলাক ফটো আপোনালোকে বেলেগকৈ বিচাৰি ডিলিট কৰিব লগা আৰু নহয়। আজিৰ পৰা আপোনালোকে কি কৰিব পাৰে, একেবাৰে গোটেইখিনি ডিলিট কৰি দিব পাৰে। তাৰ বাবে আপোনালোকে কি কৰিব, ছাইডত থকা এনেকৈ ইণ্টাৰভিউৰ এইখন খুলি ল'ব, ছাইডত থকা 3টা বটনত ক্লিক কৰিব, ষ্টেটাছত যাব, এই যে দেখিছে 1 2 3 4 নম্বৰ ছেটিংছটো ডাটা এণ্ড ষ্ট'ৰেজ, তাত আপোনালোকে ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছত যোনটো ছেকেণ্ড নম্বৰ নেটৱৰ্ক ইউজ, তাৰপিছত ষ্ট'ৰেজ ইউজ, তাত আপোনালোকে যেতিয়া এনেকৈ ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আৰু আপোনালোকে মেছেজ ভিডিঅ'বোৰ ডিলিট কৰিব খোজে, তেওঁৰ নামত জাষ্ট ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছত মেনেজ মেছেজ একদম তলৰ ফালে আছে, তাত ক্লিক কৰি দিলে হ'ল। কি মেছেজ দিলে, কি ডিলিট কৰিব, যি ডিলিট কৰিব সেইটোতহে অকল টিক মাৰ্ক দিব, বেলেগত টিক মাৰ্ক দিব নালাগে। দিলে যিটো টিক মাৰ্ক দিব গোটেইখিনি আপোনাৰ ডিলিট হৈ যাব। যি ডিলিট কৰিব তাত তেনেকৈ টিক মাৰ্ক দিব, বাকীকেইটা আনমাৰ্ক কৰি দিব, বেলেগ আপোনাৰ টিক মাৰ্ক দিয়ে থাকিব পাৰে, বাকীকেইটা আনমাৰ্ক কৰি দিব। যদি ক্লিয়াৰ মেছেজ এনেকৈ ক্লিক কৰি দিলে সেইকেইটা আপোনাৰ ডিলিট হৈ যাব। মই দেখা নাই কাৰণ মই ডিলিট কৰিবলগীয়া এতিয়া হোৱা নাই। এইটো হ'ল আপোনাৰ 3 নম্বৰ টিপছ।
তো আৰু এটা আছে 4 নম্বৰ টিপছ তো 4 নম্বৰ টিপছটো আপোনাৰ কি হ'ব আপোনাৰ ফ্ৰেণ্ড এজন বেলেগৰ পৰা আহিব হয় আপোনাৰ ফ্ৰেণ্ড এজন যেতিয়া বেলেগৰ পৰা আহিব তেওঁ আপোনাৰ ঘৰটো চিনি নাপাব পাৰে তো আপোনাৰ ক'ৰ পৰা আহিছে তেওঁ নাজানিব পাৰে তো তেওঁক আপুনি এটা লোকেশ্যন পঠাই দিব পাৰে ইয়াত যেতিয়া আপুনি ক্লিক কৰিব ইয়াত যেন লোকেশ্যন বুলি যে এইটো অপশ্যন আছে তেওঁক এটা লোকেশ্যন বা আপোনাৰ ঠাইখিনি লোকেশ্যন এনেকৈ ক্লিক কৰি পঠাই দিব পাৰে এনেকৈ যেতিয়া পঠাই দিব তেওঁক এটা লোকেশ্যন এটা শ্বেয়াৰ কৰিব তেওঁ সেইমতে আপোনালোকৰ ঘৰত আহি উপস্থিত হ'ব পাৰে ইয়াত আপুনি কিবা লিখি দিব পাৰে 15 মিনিট ছেট কৰি দিব তো মই ইয়াত বেলেগ এখনে লিখোঁ ৱেলকাম মাই হোম এনেকৈ তেওঁক লিখি দিলোঁ তো ইয়াত যেতিয়া তেওঁক চাই পেলাই তেওঁ আপোনালোকৰ ঘৰত আহিব পাৰে তো এইটো এটা আছিল টিপছ গাইজ আপোনালোকক মই আজি এইকেইটা টিপছৰ বিষয়ে ক'লোঁ তাৰ লগত আৰু এটা টিপছ আপোনালোকক মই ইয়াতে শিকাই দিব লৈছোঁ তো এতিয়া আপোনালোকে ছেটিংছত যাব লাগে ছেটিংছত গৈ একাউণ্টত যাওক একাউণ্টত প্ৰাইভেচিত যাওক প্ৰাইভেচিত যায় এইটো যে ৰিড এইটো দেখিছে ৰিচ ৰিচিপ্টছ তো ইয়াত এতিয়া আপুনি এনেকৈ ক্লিক কৰি দিব তো মই নেটটো অন নাই নেটটো এটা অন কৰি দিলে এতিয়া আনমাৰ্ক কৰি দিলে আপোনাৰ ষ্টেটাছ আপুনি যেতিয়া বেলেগৰ ষ্টেটাছ চাব কোনে আপোনাৰ ষ্টেটাছ আপুনি চাইছে গম নাপাব বুজিছে যেতিয়া আনমাৰ্ক কৰিব এনেকৈ ক্লিক কৰি থৈ দিব যেতিয়া আপোনাৰ ষ্টেটাছ চাব তেওঁ ষ্টেটাছটো আপুনি চাইছে গম পাব তো আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বেলেগৰ ষ্টেটাছ আপোনাৰ নচাকৈও সেনেকৈ থৈ দিব পাৰে তো গাইজ আজিৰ ভিডিঅ'টো আপোনালোকক এইকেইটাই ক'লোঁ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তো হোৱাটছএপতে বহুত এনেকুৱা ফিচাৰ্ছ দি থৈছে তো ময়ো আজি কেইটামান ন'টিছ কৰি আপোনালোকক কৈছোঁ অনাগত যদি মই এনেকুৱা আৰু পাওঁ ভিডিঅ' আপোনালোকৰ কাৰণে ভিডিঅ' হিচাপে বনাই মই আপোনালোক হোৱাটছএপত চিকিৎসা টিপছ কিছুমান কৈ দিম তো ভিডিঅ' চাই কেনেকুৱা লাগে কমেণ্ট কৰিব ভাল যদি লাগিছে ভিডিঅ'টো তেতিয়া লাইক কৰিব আৰু আপোনালোকে মোৰ চেনেলটো নতুন হ'লে নতুনটো চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত মই যিবিলাক ভিডিঅ' বনাম তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে মোৰ ভিডিঅ'বিলাক চাব থাকে